হেল্ল' গাইজ, আজি আপোনালোকক মই ক'ম ৱেট মানুহৰ কিমান থাকিব লাগে। অ'কে, আপোনাৰ ৱেটটো আণ্ডাৰ ৱেট নে অভাৰ ৱেট আছে কেনেকৈ জানিব? সেই ৱেটটো জুখিবৰ কাৰণে এটা প্ৰচিডিঅ'ৰ আছে বিজ্ঞানৰ, বডি মাছ ইণ্ডেক্স বুলি কয়, BMI। আজি আপোনালোকে কনচেপ্ট পাব BMI কি, আপোনাৰ নিজৰ BMIটো উলিয়াব পাৰিব। BMI যদি নৰ্মেল থাকে, আপোনাৰ ৱেটটো অভাৰ ৱেটো নহয়, আণ্ডাৰ ৱেটো নহয়, মানে যিমান থাকিব লাগে ইমান হেল্ডি ৱেট হ'ব। ঠিক আছে, এতিয়া BMI কেনেকৈ কেলকুলেট কৰোঁ, ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো। BMIৰ সূত্ৰটো হ'ল, ধৰি লওক আপোনাৰ ওজন 50 কেজি আছে। ঠিক আছে, 50 কেজিটো কি কৰিব লাগিব, আপোনাৰ উচ্চতা মানে হাইট ধৰি লওক 1.5 মিটাৰ আছে, ধৰি লওক 1 মিটাৰ আছে বা 2 মিটাৰ, 1.5টোকে ধৰোঁ, 1.5 মিটাৰ আছে আপোনাৰ হাইটটো। তো কি কৰিব লাগিব, আপোনাৰ ওজনটো আপোনাৰ হাইট স্কোৱাৰেৰে ডিভাইড কৰিব লাগিব, মানে হৰণ কৰিব লাগিব। হাইট স্কোৱাৰ, ৰ'ব মই কাগজত আপোনাক দেখাই দি আছোঁ লিখি কিনে। ইয়াতে আপোনালোকে দেখিছে BMI, ৱেট ইন কেজি। ঠিক আছে, হাইট ইন মিটাৰ। ধৰি লওক মানুহ এজনৰ ৱেট 50 কেজি। ঠিক আছে, আৰু হাইটটো 1.5 মিটাৰ। এতিয়া BMIটো এনেকৈ কেলকুলেট কৰোঁ, ওপৰত 50টো বহুৱাব লাগিব, হাইট যিমান আছে নহয় হাইট, আৰু এটা এনেকৈ পূৰণ কৰিব লাগিব, স্কোৱাৰ মানে 1.5 মিটাৰ স্কোৱাৰ। দুটা পূৰণ কৰিলে আমি পাম 2.25। গতিকে BMI মানুহজনৰ যিমান ওজন, ৱেটটো 50, আৰু এইটো হাইট ইন মিটাৰ স্কোৱাৰ। এই স্কোৱাৰ 2 বুজাইছে ন ইয়াত স্কোৱাৰটো, গতিকে এনেকুৱা দুটা পূৰণ কৰিলোঁ। বুজি পালেনে? তো আমাৰ BMIটো হ'ল 22 পইণ্ট ছামথিং কিবা এটা আৰু। গতিকে এইটো বস্তু নৰ্মেল হয় নে নহয় চাওঁ এতিয়া। নৰ্মেল ৰেঞ্জটো কিমান BMI? ইয়াতে এতিয়া আপোনালোকক দেখাম মানুহজনৰ ধৰি লওক ওজন 60 কেজি। ঠিক আছে, আৰু হাইটটো হ'ল 1.7 মিটাৰ। ঠিক আছে, 1.7 মিটাৰ। সেইটো কি কৰিব লাগিব, 1.7 মিটাৰ ইনটু 1.7 মিটাৰ, এই দুটা পূৰণ কৰি ল'ব লাগিব। কিমান হ'ল, 2.89। ঠিক আছে, তো কিমান কৈছিলোঁ ওজন, 60 ডিভাইডেড বাই 2.89, এইটো হ'ল আপোনাৰ BMI 20.76। যদি 60 কেজি হয় আৰু হাইটটো হয় যদি 1.6। ঠিক আছে, এতিয়া নিজৰ BMIটো কেলকুলেট কৰিব পাৰিবনে আপোনালোকে? এতিয়া BMIৰ কেলকুলেট কৰাটো ইজি হৈ গ'ল নহয় জানো? ধৰি লওক মানুহ এজনৰ ওজন 70, ঠিক আছে, 70 কেজি, তাৰ হাইটটো হ'ল 1.6 যদি হয় তেনেহ'লে কি কৰিব লাগে, হাইট ইন মিটাৰ স্কোৱাৰ, এওঁৰ হাইটটো 1.6, গতিকে এনেকুৱা দুটা পূৰণ কৰি ল'ব লাগিব, 1.6 ইনটু 1.6 কিমান হ'ল, 2.56। 2.56ক কাক ডিভাইড কৰিম, যিহেতু মানুহজনৰ ওজন কিমান, 70 ডিভাইডেড বাই 2.56, 27.34। এওঁৰ BMI 27.34। চ' বুজি পালেনে আপোনালোকে? চ' নিজৰ BMIটো কেলকুলেট কৰি আপোনালোকে জনাব পাৰে তলত কমেণ্ট ছেকশ্যনত। আমাৰ ইণ্ডিয়ান মানুহৰ কাৰণে যোনটো নৰ্মেল ৰেঞ্জ হয় BMIৰ, বডি মাছ ইণ্ডেক্সৰ, 18.5ৰ পৰা 22.9লৈ নৰ্মেল হয়। আৰু অভাৰৱেট হ'বলৈ হ'লে আপোনাৰ 23ৰ পৰা 24.9 থাকিব লাগিব। তেতিয়া ইমানটো যদি BMI থাকে তেনেহ'লে মানুহজন অভাৰৱেট, আৰু যদি 25তকৈ বেছি থাকে তেনেহ'লে মানুহজনক অবেচিটি হৈছে বুলি কোৱা হয়। তিনিটা ক'লোঁ, 18.5ৰ পৰা 22.9লৈকে নৰ্মেল। এইখিনিত মানুহ এজনৰ যদি BMI থাকে, অথনি আগত যোনটো দেখালোঁ তেনেকৈ যদি কেলকুলেট কৰি ইমানৰ মাজত পায় তেতিয়াহ'লে এইটো নৰ্মেল আছে, ঠিকে আছে। আৰু যদি 23ৰ পৰা 24.9লৈ থাকে তেনেহ'লে অভাৰৱেট হয়। আৰু 25তকৈ যদি বেছি থাকে তেনেহ'লে অবেচিটি হৈছে বুলি কয়। সেইখিনিয়ে বহুত গুৰুত্বপূৰ্ণ, আৰু আমাৰ চবৰে মানে BMIটো বা বডি ৱেটটো ঠিকে ৰখা বহুত দৰকাৰী হয়, জৰুৰী হয়। আৰু তাৰ লগতে আৰু কিছুমান কথা ইম্পৰ্টেণ্ট হয়, যেনেকৈ ৱেষ্ট
হিপ ৰেচিঅ' তেনেকুৱাও কথা থাকে এনে পুৰুষ মানুহৰ কাৰণে ৱেষ্টটো কিমান মানে কঁকালৰ জোখটো কিমান থাকিব লাগে লেছ দেন 90 সেন্টিমিটাৰ থাকিব লাগে তাতকৈ বেছি হ'লে অলপ দিগদাৰ হয় অবেচিটি হোৱাৰ চান্স থাকে আৰু আমাৰ মহিলা মানুহৰ কাৰণে লেছ দেন 80 সেন্টিমিটাৰ মানে 80 সেন্টিমিটাৰতকৈ তলত থাকিব লাগে কঁকালৰ জোখটো সেইখিনি হৈছে বডি ৱেটৰ বা সাৰ্কামফাৰেন্স বুলি কয় যোনটো মেজাৰমেণ্ট কৰা হয় এনেকৈ পথালিকে কঁকালৰ জোখটো তো এইখিনি ইম্পৰ্টেণ্ট হয় BMI সাধাৰণতে আমাৰ ফেটছটো মানে ইণ্ডিকেট কৰে ভিতৰত আমাৰ ফেটছ কিমান আছে আৰু ফেটছ BMI যদি বেছি থাকে ফেটছটো অবভিয়াছলি আমাৰ শৰীৰত বেছি থাকিব মানে চৰ্বি সেই শকত হৈছে মানে মানুহজন তো শকত হ'লেতো বহুত বেমাৰ হ'ব পাৰে প্ৰেছাৰ হ'ব পাৰে চুগাৰ হ'ব পাৰে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে যিকোনো বেমাৰ হ'ব শকত হোৱাৰ পৰাই যিকোনো বেমাৰ আৰম্ভ হয় সেইকাৰণে BMIটো উইদিন নৰ্মেল লিমিট মেইনটেইন কৰাটো আমাৰ সকলোৰে এটা ডাঙৰ ৰেছপন্সিবিলিটি নহ'লেতো বেমাৰ হৈ যাব পাছলৈ মানে যোনটো NCD বুলি কয় নন কমিউনিকেবল ডিজিজ বুলি কয় তাৰ কাৰণে হয় প্ৰেছাৰ ধৰি লওক হাৰ্টৰ বেমাৰ সেইবিলাক মানে সৰুৰে পৰা 18-20 বছৰৰ পৰা যোনবিলাক বেয়া অভ্যাস খোৱা বোৱাৰ অভ্যাস বা এক্সাৰচাইজ নকৰাৰ অভ্যাস সেইবিলাকৰ পৰাই মানে জমা হৈ বহুত বছৰৰ পাছত এইবিলাকে ডাঙৰ বেমাৰ হৈ যায় গতিকে BMI বিষয়ে কনসেপ্ট ললে আপোনাৰ নিজৰ BMI-টো চেক কৰক আৰু হেলদি থাকক থ্যাংক ইউ